দুখ পালি নেকি? নাই ছাৰ মই বহুত টেকনিকেলি পৰিছোঁ কাৰ ফোন আহিলোঁ আপুনি যে মোক গুৱাহাটী এৰি দিলেগৈ মোৰ গাঁৱৰ ভাইটি এটা অঁ ইমান কষ্ট কৰি ধাৰ ধুৰ কৰি নতুনকৈ বিয়া পাতিছে জানে অঁ বাথৰুমতে আজি পৰি পেলাই মাথাডাল টেমুনা উঠি গ'ল ইছাম মূৰত ধাৰৰ বোজা সোপা আছেই ইফালে আকৌ এতিয়া টেমুনাৰ বোজাটোও এক্সট্ৰাকৈ ল'ব লাগিব তই এতিয়া ঘটনাটো কিন্তু কাক কবিগৈ এঠাই চাই কৈ দিম তেতিয়া চবেই গম পাই যাব আজিলৈকে তোক এনেকৈ কোনোবাই বাহিৰলৈ উলিয়াই আনিছিল কাৰো ধান্দা নাই ছাৰ কোনে আনিলে আপুনি আনিছে এতিয়া ছাৰক কৈ দিবিগৈ যদি আগলৈও এনেকৈ নিব লাগে কাকো নকবি এইবাৰ ক'ত যাম এইবাৰ তোক ৰেলৱে ষ্টেচন নিম তাত পেলাবগৈ হেই কিয় পেলা আহ মই ডাক্তৰৰ লগত কথা পাতিম তোক চেকআপ এটা কৰাই তোৰ বেণ্ডেজটো খোলাই দিম ৰ সোনকালে সদায় কিমান এনেকৈ থাকিবি মোৰ বহুত অশান্তি লাগিছে এইখিনিলৈ কিয় আনিছে হ'ব চামোন লৈ যাম তেওঁ এইজন মই ফোনটো লৈ ৰেল ষ্টেচনত ফুৰিবলৈ যাবা ঐ ছাৰ